বদমাই ভাল হল না দে সেই বাহিৰলৈকে লৈ মই আকৌ ৰ'দত বহি পেলাই খাব বৰ ভাল লাগব ভাতকেইটা খাই অ মাই তোক নাখাও নহয় তোক মই চাই চাইহে সোৱাদটো ল'ম অলপমান শান্তিত ভাতকেইটা খাম মই আকৌ এৰি দিম দে কি গুছিয়া দিমা ভাই হাতটো কিয় সেনকে আলাই থৈ দিছে অ বেটা কাৰবাৰ হেতুহে মতা চিপিৰা ময়ো শুই আছো ৰ ভাত দে অ মাই কষ্ট নাপাবি আই এ অলপ সময় আৰু অলপ সময় ঐ আনাই নাই নেকি ভাত পেটৰ বিলু মাৰবুৱেই মোৰ কি কৈছে হে দিমা ভাই হাতটো কিয় ভাঙছে হে তই কি জানবি এগিলা একো নাজানা তই গম পাইছা দিমা ভাই হাতটো আনি আলে লৈছা দুই টুকুৰা মাংস কিনি আনি খাবা নুফুৰে গাড়ী তলত চাপি থৈ দিবি পইচা চাপটো এই তই কি গম পাবি হে এই হাতৰ দাম কিমান তই জানা নে এনেকেও তো ভাতকেইটা খাব পাৰি তই অলপ শিকছো মোৰ তাৰ পৰা চলবা নাজানেই ইন্দুৰে চাকৰা ডাঙৰ মন কি বুজি পাবি তই পৰীক্ষা লিবাইছে মই একেবাৰে কি চাবাই দেই হাতটো এনেকে বান্ধি ধৰিছে কিমান যে কষ্ট পাইছে হাতটো ডাঙৰ চিয়া এটা যি আছে বিয়া দিবা লগা যি হৈ আছে সেইগিলা গুলি কিয়া নাই এগিলা উৎকা কথা মাথা মাৰি আছে মাত্ৰ এই পেৰি তই কথা নকবি চিয়াৰ দায়িত্ব তোৰ এৰিয়া লতি লক্ষণ নাই এই ৰাতিপুৱাই ভাতকেইটা মোক দিবা পৰা নাই পেটৰ পিলো মৰি গেল তেতিয়াৰ পৰা বহি থাকিলো এই আৰু চিয়া ভাল কৰবো নে দুটমান উৰি যাৱাকে দেওঁ নেকি দুটমান উৰোৱাখিনি চাবাই দেখি একেবাৰে কি হাতটো কিমান কষ্ট পাইছে দেখি একেবাৰে কি আজি ক'ত যাবি আইতা আজি ৰঙা চিপিয়া তাত যাই যাওঁ টেঙা চুবলে কালি নলোৱা নহয় ইমান চৰা গাছ আজি বিচৰি হাতী লৈ যাম যো আজি 3-4টা মান কাম মাৰা মোৰ আকৌ পেট্ৰলিং ডিউটিটো থাকিলে নহয় আকৌ তাতেও যাবা লাগবো নেগেলি নহয় নহয় কোন ভালা চলবো আৰু মই নেগেলি এখানে বিচনি নেওয়াই ভাই খান করবে আল্লাহ ভাবনা ধরা বিচনি খান হতসি যা বুড়ে এখন কি কেউ আনবা ধরে মতা কহির বস্তু নহয় কোন আনবা পারব সেইকাৰণে ইখানকা ব্যৱহাৰ কৰি আছে না ওই মা কি হল কোন বস্তু দেখখিনি পৰপে ভাল হল নাই ও ভুক লাগিলি তা সেইকাৰণে মোৰ বাচ্চা হা মা মই তুলা নতা গিছিলো এটা কিবা মই এনে ঘুৰি ফুৰা আন পাইছা নেকি ইটা বলা সৰু মোবাইলতে কাম হয় কলেজৰ কাম গিলা ডাঙৰ মোবাইল লাগবো মোক ও ডাঙৰ মোবাইল লাগে বাপেৰ কতিদি এনে মুনিয়া বেহানু হুমাই আছে এনে বাকি নাই বাপেৰ এগিলা নাজানো মোক ডাঙৰ মোবাইল লাগবা যেন কেৰা দিবি লাহে লাহে যদি নগেন চিপিয়া দেখাবই একটাই গুটাই গুবা উলিয়াই আনো কিন্তু রাতে রাস্তা হাতিরা দিতি হে গাছ মুড়া তা আছে হে গাছ গুলি আমবছি হে মুড়া গাছ এই বেটা তোর করবা আইসা এই মন নিচিনা মানটা তহতে টেঙা চুর করে খাবা আইসা দুটা খুজিলি মই নেদো নে তহতক দেও ইয়াত মই এনেকে নহয় আৰু দিবা লাগিব দুটা টেবলেট দিলিহে ইয়াৰ কাম হব আহিবি না আৰু টেঙা চুৰ কৰবা আহিবি চিনি পোৱা নাই নগেন চিপিৰা আহিবি আজি পেন আহিবি দেই কিন্তু তই কি গম পাবি এই হিলে গিতিয়া চলিছে কি কাৰবাৰ মাটিখিনি বেচা গেলি সমস্যা হব আকৌ এই যা আজি পে যা কি কৈছ
মণ্ডল নুশুনাই নকবিয়া ভাই মোৰ একেবাৰে হাহাকাৰৰ বাকী নাই একেবাৰে দেহাটো গটুৱা উঠি গেল জানছা ভাল খবৰ এটা আছে নহয় হয় নেকি কি ভাল খবৰ লৈ আহিলি এই ভাল খবৰ মানে কি জানা আৰু না কি তোৰ মোৰ 14,000 টকা সোমাইছিল নহয় খেতিৰ পইচা বাকী নাই কথা ই বেংকৰ মেনেজাৰ ডাল ওলাইছি আহি নহয় মোৰ ঘৰৰ মোবাইলটোত চাইছিলো হয় নেকি তাতে লিষ্টখনত চাওঁতে পাই গেলো নহয় তোৰ মোৰ নাম নগেন চিপিৰা বুলি পাইছা পাইছো কাৰণেতো আহিছো আকৌ তোৰ ঘৰত নেকি ফেঁচাই শুনাই শুনিয়ে আছে ঘৰৰ ভিতৰতে কিবা এটা কৰিম বুলি ভাবিলি মণ্ডল কিবা এটাত পৰি মোবাইল ডাল খুৱাম মই তহঁতক খুৱাম বুঢ়াই মোবাইল নে ৰে বুঢ়া অলপ বেছিয়া হৈ আছে ইমান তেল মাৰি আছে বুঢ়া মাই এইবিলাক চৰকাৰী পইচা লৈ কাজিয়া পেচাল কৰি লাভ নাই এইবিলাক বিজনেছ কৰিও লাভ নাই গোটেইকেইটা ধুনীয়াকে মিলা প্ৰীতিকে চলি যাই থাক হয়নে নহয় বেবেম খাই হয় ভাই মণ্ডল হয় আৰু এই চিয়াটো এই ডাঙৰ মোবাইলটো আনি দি এই দিনত লাগা হৈছে নহয় তই ঠিক কথা কৈছ ঐ ভাই মই সেইটোৱে কৰো নাই যা এই মোবাইল এটা লৈ আগে যা মই পইচাটো উলিয়াই দিওঁ নাই মই কি ধুনীয়া মাংস বনাইছি খানতে পেটটো লগাব পৰা নাই তোৰ মাংস দি ভাত খুৱাই খেদাইছি মাংসয়ে নহয় আৰু যি কিমান দিছি আৰু কি কি দিছি কৈছো তই চব গম পাবি ফুটা নাৰিকল চেনেলৰে নগেন চিপিৰা পাৰ্ট 2 তই চাবিচোন আৰু এটা সাবস্ক্ৰাইব কৰি দিবি ফুটা নাৰিকল চেনেলটো মই চাওয়ে নহয় ৰাইজকো চাব দিবা লাগিব ৰাইজ আপোনালোকেও চাব আৰু সাবস্ক্ৰাইবটো কৰি দিব